গুড মৰ্ণিং। শিৱৰাত্ৰিৰ মোৰ ফালৰ পৰা সকলোকে শুভকামনা থাকিলে। মই ৰাতিপুৱা গা চা ধুই আহি এয়া শিৱ মন্দিৰত আহিছোঁ। একো নোখোৱাকৈ মই গাখীৰ ঢালিম, সেইকাৰণে অকণমান খোজকাঢ়ি আহিব লাগে। খোজকাঢ়ি আহি ফাইনেলি পালোঁৱে। এয়া লাইনত আছোঁ, গাখীৰ ঢালিম যিহেতু সেয়েহে লাইনত। আৰু শিৱলিংগটো অকণমান দেখাই দিছোঁ। এয়া কি ডাঙৰ চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগে। আৰু খটখটলি আছে, এনেকৈ যাব লাগিব। চ' এয়া আমি লাইনত আছোঁ, এনেকৈ ৰখি বহুত দেৰি অপেক্ষাত আমি এয়া গাখীৰ ঢালা পালা আহিলে। চ' ধুনীয়াকৈ ভিতৰত সোমাই গাখীৰ ঢালি আমি ওলাই আহিলোঁ বাহিৰত, চাকি দিলোঁ, ধূপ জ্বলালোঁ, এনেকৈ ফটো ল'লোঁ। লৈ মেলি এয়া অকণমান বাহিৰতে সেনেকৈ আছোঁ আৰু ফটো উঠিলোঁ। উঠি মেলি এয়া খাবৰ কাৰণে আহিলোঁ। খিচাৰি বনাইছে আৰু বিলাহীৰ টক চব্জি আৰু পায়স আছিলে। পায়সটো বাৰু লাষ্টত দিছিলে, দেখুওৱা নহ'ল। আৰু এই ঘৰত আহি মই হাতত লৈছোঁ প্ৰসাদ খাবৰ কাৰণে। আজিৰ ব্লগছটো ইমানখিনিয়ে আছিলে। আকৌ লগ পাম অন্য এটি ব্লগছত। আজিলৈ বাই বাই।